নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সদায়তো এনেকৈ ৱেলকাম কৰিব নোৱাৰোঁ, আজি কৰিলোঁ। আজি ৰাতিপুৱাই মায়ে মোক খাব কি জানেনে, মানিমুনি ৰস। যিটো বস্তু মই বহুত বেছি বেয়া পাওঁ, কিন্তু খাব লাগিব কাৰণ মোৰ বহুত বেছি পেটৰ বিষ হৈ থাকে সেইকাৰণে। আৰু আমাৰ দোকানৰ বস্তু হওক ঘৰৰ বস্তু হওক কিবা নাইকিয়া হ'লে মামাই গৈ লৈ আহে, কাৰণ মামা আছে ঘৰত, বহুত সুবিধা হৈছে আমাৰ। আৰু এইফালে আমাৰ কিবা ভাল বস্তু আনিছে বুলি আমাৰ এইগৰাকী পালেহি, এনেই কৈছোঁ তাইক মই নিজে মাতিছোঁ ৰীলটো বনাবৰ কাৰণে, নহ'লে মই কলিছে খাব যদিহে মই কৈ নিদিওঁ ভিডিঅ'ত আকৌ। এইফালে মই পিন্ধিলোঁ পাপাৰ কাপোৰ, মই বাৰ কাপোৰ কি মই পাপাৰ কাপোৰ এৰি নিদিওঁ, এইটোৱে মোৰ চখ। এইফালে আমাৰ মামাই বনাই আছে হাঁহৰ মাংস, আমাৰ কিন্তু মামাই খুব ধুনীয়া মাংস বনাই দেই। আৰু এইফালে মই পাপৰখিনি মই ভাজি ল'লোঁ, আৰু এইফালে আমাৰ মাংস হৈ গ'ল। এইফালে মই ফ্ৰাই মাংস খালোঁ, আৰু মামাই যিহেতু মাংস নাখায়, মামাৰ কাৰণে এইফালে মায়ে বনাইছে বইল দালি। আৰু আজিৰ ভিডিঅ'টো ইমান আছিল, বাই বাই।